নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টুডে নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। অসমৰ বানাক্ৰান্ত ৰাজ্যলৈ বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে অসমৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে। বলিউডৰ অভিনেতা আমিৰ খানে অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সাহায্য বুজিলৈ আগবঢ়াইছে ধন। আমিৰ খানে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তথা বান সাহায্যৰ বাবে 25 লাখ টকা আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ সাহায্য বুজিলৈ। চলিত বৰ্ষত অতি উচ্চ হাৰত বৰষুণ হোৱাৰ ফলতে অসমৰ বান সমস্যাই শোচনীয় ৰূপ ধাৰণ কৰিছিল। বলিউডৰ অভিনেতাগৰাকীয়ে অসমৰ বানাক্ৰান্ত ৰাজ্যলৈ সাহায্য আগবঢ়োৱাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ আৰু ফেচবুক যোগে আমিৰ খানৰ প্ৰচেষ্টাৰ শলাগ লৈ অভিনেতাগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। ধন্যবাদ।